হাই গাইজ, গুড মৰ্ণিং। এতিয়া বজাৰলৈ যাওঁ। আমাৰ মেকুৰী দুটাই পুৱাই পুৱাই মাছ 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 কৰি আছে, মাছ আৰু শাক লাগে। চব এতিয়া বজাৰলৈ যাই মাতে মাছ আৰু শাক কিনি লৈ আহোঁ। বজাৰৰ পৰা আহিছোঁ। বাই বাই। মাছ আনিবা দেই, মাছ মাছ মাছ। এয়া ৰাতিপুৱা একদম ধুনীয়া ধুনীয়া চৰাইৰ মাত আহি আছে, কোনো উঠা নাই চাওকচোন। এতিয়া বাজিছে ৰাতিপুৱা 6টা আৰু এইয়া ঘৰৰ দৰ্জাই খোলা নাই, মানে কোনো উঠা নাই। আৰু এই ফুলডাল কি ধুনীয়া লাগিছে চাওকচোন। এইয়া কিয় ঘূৰিলা আৰু মোবাইল নানাকা নাযাওঁ নেকি? মোবাইল নানাকা গুড মৰ্ণিং গুড মৰ্ণিং। এইয়া বজাৰত যোৱা মানুহ বজাৰলৈ গ'ল, বজাৰলৈ। আৰু এতিয়া আমি অলপমান ফুৰিম গুণ আৰু মই। এতিয়া মই কাৰণে মানে গুণৰ কাৰণে ৰাগি এয়া দিলোঁ পানী আৰু এয়া এচামুচ দিম। এচামুচতে ফুলি ফুলি বহুত হ'ব। আৰু আজি তাইক ফাৰ্ষ্ট টাইম দিম, মানে অন্ধ্ৰপ্ৰদেশৰ পৰা দেউতাকৰ লগৰ মানুহ এজনে আনি দিছিল। গতিকে এয়া আজি মানে বনাই দি চাওঁ, খায় নে নাখায়। বহুত দাম বস্তুটোৰ, আমাৰ তাত পায় নে নাপায় নাজানো, কিন্তু ইয়াতে মানে কিনা নাই, আমি অন্ধ্ৰপ্ৰদেশৰ পৰা দেউতাকৰ লগৰ মানুহজনে লৈ আহিছোঁ। বোন কি কৰি আছ? এ মাতাচোন, এ বি চি ডি মাতি আছ? অহ নেমাতা? বি বি আৰু এইটো ঔষধটো কি কৰিব আনিছ? ঔষধটোৰে কি কৰিব লৈছ? এ বি চি খিনি লাষ্টত বনোৱা হৈ গ'ল। ইয়াত মিঠাৰ কাৰণে মই কল এটা দিছোঁ আৰু খেজুৰ এটা দিছোঁ। কল বা খেজুৰ যিকোনো মিঠাৰ কাৰণে দিব পাৰে, কিন্তু চেনি দিব চেনি দিব নালাগে। চেনি দিলে ল'ৰা ছোৱালীৰ পেলু হয় যে, সেইকাৰণে কল বা খেজুৰ এটা দি দিব পাৰে, এটা বা দুটা যিকোনো দিয়ে। সেইখিনিতে মই গুণক খুৱাই দিম। আমাৰ এইটো কেম্পাছৰ ভিতৰৰ পৰিৱেশ কি ধুনীয়া, গাছ বনৰে ভৰা, চাই কি ভাল লাগে। গতিকে আপোনালোকে চাই থাকক, ভাল লাগিব ভিডিঅ'টো। কেম্পাছটোৰ বিষয়ে গোটেই দাদা কলমি শাক কত? 5 টাকা দুটো। 110 আর 50 160। এই বাজাৰত ফিজ চব কিমান আছে? এই অল্প তো দিয়ে দাও। বেশি লাগবে, 1 কিলো বেশি লাগবে। কোন কথা বলে ও নিয়ে ফেলেছে এখন না। अरे 2-3 पीस दे दो। अरे
বাজাৰত ফিজ চব কিমান আছে এই অল্প তো দি দিও বেশি লাগবে 1 কিলো বেশি লাগবে কোন কথা বলেন ও নিয়ে ফেলেছে এখন না अरे 2-3 पीस दे दो কালকে আসেন अरे বিকেল কটা নেই এই মাছ লৈ আহিছোঁ মাছ কৰি থাকে দৌ মাছ জীয়াকে এই চব ৰৌ মাছ বঙালী ভাষাত ইয়াত ৰুই মাছ বুলি কয় এইটো এই চব ৰুই মাছ এইটো শাক কলম শাক বঙালীত কলমি শাক বুলি কয় চব মাত্ৰ 5 টকা এক মুঠা 5 টকা এক মুঠা ইয়াত এটা ভাল কি 12 মে শাক পোৱা যায় যিকোনো শাক পালেং চালেং চব পাই ইয়াত অভি চানডে স্পেচিয়েল মাছ আৰু শাক কলম শাক আৰু মাছ এতিয়া গুণক মাকে খুৱাই আছে কি আজি মাছ আৰু দালি মাছ আৰু মগৰ দালি এখানে ৰাতিপুৱাৰ পৰা যে মাম কৰি আছে চব মাছ খাই আছে চব বাতিত লৈ কোন মাম খাবা মাম কেৱল মাম এই লগতে চব মাকে জীয়েকৰ বস্তু মাকে খাই আছে চব এই মাম লৈ ঘূৰি আছে গুণ মাম কি খাব গুণ কি খাবা এই চব কি ধুনীয়াকৈ নিজে খাই দিয়া আইয়া মাছৰ পাগল মাছ ৰেডি চব কিটুকা খাই ধুনীয়াকৈ খাই দিয়া গুণ মাছ খাবা আইয়া মাছ আইয়া তাকলেও মাৰে আৰু এয়া সন্ধিয়া টাইমত কিবা নহয় কিবা এটা খাবলৈ মন যায় সেয়ে আজি ভাবিছোঁ অকণমান মানে পায়স বনাম সেয়ে মই এইখিনি এনেদৰে কাটি চাটি লৈ এতিয়া বনাবলৈ লৈছোঁ আপোনালোকে সন্ধিয়া টাইমত কি খায় কমেণ্টত জনাবচোন আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া মই বনাওঁ বাই বাই আৰু পাছত লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে প্লিজ ভিডিঅ'টো লাইক কৰিব যদি ভাল লাগে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব